মিয়া মানুহ কি বস্তু বন্ধুসকল চাওক এই মূলা শাক এতিয়া বজাৰত 3 মুঠা মূলা শাক কিনলে 20 টকা লাগে। ঘৰৰ কাঠিতে অলপ জায়গা এক লেচাকে মূলা শাক কৰিছে। और लगतो बिनो আছে 2-4টা মানে চাওক বিনো লাগি আছে বিন। এইটো এটা মানে মিয়া মানুহ যে কৰ্মী তাৰ জ্বলন্ত উদাহৰণ চাওক। এই মূলা শাকে কিনবা গেলি 3 মুঠা 20 টকা দি কিনবা লাগব। আপোনালোকেও কৰক না বন্ধুসকল, লাজ কিয় কৰে? নিজৰ জাগাত সবজি অলপমান লগাব, শাক অলপমান লগাব, ভেন্দিকে 5 জোপামান ভেন্দি লগাওক না, পাকঘৰৰ কোণাটোতে লগাই দিয়ক না, য'তে কাঁহী বাতি ধুই পানী পেলায় তাতে 5 জোপামান ভেন্দি লগাওক। গোটেই বছৰ দিন খাই তথাপি চাব দুটা এটা বুঢ়া হৈ গৈছে। এইটো মিয়া মানুহৰ যে হিচাপ চাইছে। মূলাৰ মাজে মাজে বিন লগাইছে চাওক, বিন লাগি আছে চাওক লাগি আছে, এই ফুলছি। গতিকে আপোনালোকক আমি পৰামৰ্শ দিয়াটোহে দিওঁ, কিনিকে খাব লাগে। কিনি খাওঁতে আপোনালোকে ক'ব মিয়াৰ চব্জিত সাৰ বেছি দিয়ে, দুনিয়াৰ মানে ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিছি, কেঞ্চাৰ হ'ব, অমুক হ'ব ধুমুক হ'ব। কিনি খাব নালাগে, আপোনালোকে নিজে কৰি খাওক। এনেকৈ মিয়াইতো নিজে কৰি খায়, কিনবা নালাগে। এই নিজে মূলা শাক লগাইছি আৰু ইয়াৰ পৰা খায়। গতিকে বন্ধুসকল, ৰাতিপুৱা ইয়াতকৈ আৰু ভাল মানে আপোনালোকক পৰামৰ্শ কিবা দিব লগা আছে বুলি মই নাভাবোঁ। এই ৰাতিপুৱা আপোনালোকক এইটো পৰামৰ্শ দিলোঁ। পাকঘৰৰ কাঠিতে, পাকঘৰৰ কোণাটোতে, দমকলৰ আশে পাশে এনেকৈ অলপ অলপ জাগা থাকিলেও শাক লগাওক। তাৰপিছত কি কয়, ভেন্দি লগাওক আৰু বছৰ দিন খাই থাকক। এটাৰ পিছত এটা লগাই থাকক। পাৰিলে 2-3টামান 12 মাহে জলকীয়া, ক'লাটো যিটো কটিটো ওপৰ ফালে থাকে সেইটোও লগাই দিয়ক পাকঘৰৰ কোণাটোত। কেঁচা জলকীয়াও কিনিব নালাগে, ফ্ৰীতে বহুত এডভাইচ দিলোঁ বন্ধুসকল। ৰাতিপুৱা এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। সুপ্ৰভাত।